নমস্কাৰ মিষ্টাৰ মুন্না ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত এনেকুৱা এটা কাহিনী লৈ আহিছোঁ। কাহিনীটো শুনি নিশ্চয় ভাল পাব। মই আপোনালোকৰ মাজত সদায় মটিভেশ্যনেল ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যাতে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰে। সেয়েহে সকলোৱে যেন মোৰ চেনেলটো যেন আদৰি লয়। এখন গাঁৱত এজন ভিক্ষাৰী আছিল। ভিক্ষাৰীজনৰ চিৰা ফটা কিছু কাপোৰ পৰিধান কৰি এখন দোকানৰ আগত তেওঁ সদায় ভিক্ষা খুজি আছিল। এনেতে সেই ভিক্ষা খুজি থকা সময়ত এজন বিজনেছমেনে চাৰিচকীয়া বাহনৰ পৰা নামিছিল। তেতিয়া ভিক্ষাৰীজনক দেখা পাইছিল। দেখা পাই ভিক্ষাৰীজনে এই বিজনেছমেনজনক ভিক্ষা খুজিছিল। তেতিয়া বিজনেছমেনজনে কৈছিল, তুমি যেনেকৈ আনৰ পৰা ভিক্ষা ল'ব লৈছা, তুমি আনক কিবা এটা দিবলৈ চেষ্টা কৰা। তেতিয়া সেই কথাখিনি বিজনেছমেনজনৰ কথাখিনি ভিক্ষাৰীজনৰ মনত লাগি গ'ল, গাত লাগি গ'ল। বিজনেছমেনজনে তেনেকৈ কৈ গুচি গ'ল গাড়ীখন লৈ। সেই ভিক্ষাৰীজনে ভাবি তেখেতে এৰাতি পাৰ কৰিলে। পাৰ কৰি তেখেতে নেক্সট তাৰ পিছদিনাখনৰ পৰা যিসকলে তেওঁক ভিক্ষা দিয়ে সেইসকল ব্যক্তিক তেওঁ পানী পান কৰায়। এনেকৈ তেওঁ ডেইলি বহুত পানী লৈ আহি কিনে পানী পান কৰায় আৰু সকলোৱে তেওঁক পইচা বহুত বেছিকৈ ভিক্ষা দিয়ে। এনেকৈ তেওঁ দিন গৈ থাকিল। নেক্সট এদিনাখন তেখেতে ভিক্ষাৰীজনে সেই বিজনেছমেনজনৰ অফিচত গৈ কিনে বিজনেছমেনজনক তেখেতে এগিলাচ পানী পান কৰালে। পান কৰাৰ বিনিময়ত বিজনেছমেনজনে তেখেতক কিবা এটা 100 টকা এটা পুৰস্কাৰ দিলে, ভিক্ষা দিলে। তেতিয়া সেই বিজনেছমেনজনে ভিক্ষাৰীজনক ক'লে, এতিয়া আপোনাৰ কেনেকুৱা? তেতিয়া ভিক্ষাৰীজনে ক'লে, ছাৰ বৰ্তমান আপুনি যিদিনাখনৰ পৰা ক'লা যে আনক কিবা এটা খুজিলে মই আনক কিবা এটা দিবলৈ চেষ্টা কৰিম, সেইদিনাখনৰ পৰা মোৰ বৰ্তমানৰ অৱস্থা ভাল। মানুহে মোক বহুত বেছিকৈ ভিক্ষা দিয়ে আৰু মই সেই ভিক্ষা দিয়াৰ বিনিময়ত মই সকলোকে এগিলাচকৈ পানী পান কৰাওঁ। নেক্সট এনেকৈ গৈ থাকিল। এদিনাখন সেই ভিক্ষাৰীজনীয়ে পানী পান কৰোঁতে তেখেতে ভাবিলে যে এনেকৈ থাকিলে মোৰ নহ'ব, মই এজন ভাল ব্যৱসায়ী হ'ম, মোৰো অলপ মন আছে, ময়ো এখন চাৰিচকীয়া বাহন ল'ম। তেতিয়া সেই ভিক্ষাৰীজনে সিদ্ধান্ত ল'লে, তেখেতে তেওঁলোকৰ গাঁওখনত পানীৰ হ'লচেলাৰ সেই ছাপ্লাই কৰিলে। এনেকৈ কৰোঁতে তেখেতে সেই অঞ্চলজুৰি তেখেতে হ'লচেলাৰ পানী বিক্ৰী কৰিলে। পানী বিক্ৰী কৰি ভিক্ষাৰীজনে এদিন ভাল কোট চাৰ্ট পৰিধান কৰি চাৰিচকীয়া বাহনলৈ গাড়ীৰ পৰা নামি কিনে তেখেতে বিজনেছমেনজনক সুধিলে, ছাৰ কেনে খবৰ? ভালেই আছে? এতিয়া বিজনেছমেনজনে হতবাক হৈ গ'লে, আপোনাকতো মই চিনি নাপাওঁ, আপোনাকতো মই আগতে লগ পোৱা মনত নাই। তেতিয়া ভিক্ষাৰীজনে বিজনেছমেনজনক ক'লে, ছাৰ আজি এতিয়া আপোনাক মই তৃতীয়বাৰৰ কাৰণে লগ কৰিলোঁ। সেই যে মই ভিক্ষা কৰিছিলোঁ ভিক্ষাৰীজন, আজি মই এজন কোটিপতি ব্যৱসায় আৰু এজন ভাল বিজনেছমেন হ'লোঁ। তেতিয়া বিজনেছমেনজনে ভিক্ষাৰীজনৰ কথাত চেলুট কৰিলে আৰু দুয়োটা একেলগে এখন ভাল ৰেষ্টুৰেণ্টত চাহ খাবলৈ গ'ল আৰু একেলগে ঘৰলৈ উভতি আহিল। তেতিয়া মানুহে যেন আনক কিবা এটা খুজিলে যেন আনক কিবা এটা দিবলৈ চেষ্টা কৰে, এইখিনি কথাই ক'বলৈ খুজিছে। সকলোৱে যেন নিজকে কিবা এটা কৰিবলৈ চেষ্টা কৰে, এইখিনি।